Good morning guys. যোৱাকালি ভিডিঅ'টো আই থিংক ইমান এব্ৰাপ্টলি বন্ধ হ'ল নেকি আৰু যোৱাকালি এক্সেক্টলি আপোনালোকক মই কৈছিলোঁ যে ষ্টেজ ৱাইজ আপোনালোকক কৈ যাম আমি কি কামত ব্যস্ত হৈ আছোঁ। এতিয়া ৰাতিপুৱা 7টা বাজি গ'ল, আমি 5:30টাতে ওলোৱা। আমি এটা একচুৱেলি শ্বুট কৰি আছোঁ, এইটো লোকেশ্যনটো ইয়াৰ ভিতৰত শ্বুট চলি আছে। মই আপোনালোকক ভিতৰত গৈ কথাটো ক'ব নোৱাৰি, এবাৰ এনেই দেখাই দিছোঁ। আৰু এইটো এটা পুৰণা ঘৰ য'ত মানে ভঙাচিঙা ঘৰ ডিছপেঞ্চেৰী আছিলে বুলি কৈছে। এয়া আমাৰ পল্লৱ, যোৱাকালি লগ পাইছিলা, তোমাৰ চিনেমেটোগ্ৰাফাৰ, সেইটো আৰ্টিষ্ট। আৰু এতিয়া চব বস্তু দেখাব নোৱাৰোঁ, যদি চব বস্তু দেখাই দিওঁ আপোনালোকে ভিডিঅ'টো নাচাব, মেইন ভিডিঅ'টো। চ' আৰু এই গানটোৰ ডাইৰেক্টৰ হৈছোঁ মই। চব মই ষ্টৰি লাইনটো মই আৰু ৰূপমে লিখি পেলাই ডাইৰেক্ট কৰি পেলাই হেৰি কৰি গৈ আছোঁ, মানে বনাই গৈ আছোঁ। সেয়াই এতিয়া শ্বুটটো চলি আছে আৰু আপোনালোকক দেখাই থাকিম মাজে মাজে ক'ত ক'ত কি গৈছোঁ, কি কৰি আছোঁ। বৰ্তমান আৰু অলৰেডি আপোনালোকে গম পাইছে যে কি হৈ আছে, কিন্তু মই আপোনালোকক ছেক্ৰেটটো ৰিভিল কৰা নাই। চ' এইটো ক্ৰু হয় এতিয়া, চিনেমেটোগ্ৰাফাৰ, লাইটমেন, স্পটমেন যি আছে, আৰ্টিষ্ট। তাৰপিছত মোক ডাইৰেক্টৰৰ ৰোলটো দিছে হয়, কিন্তু মানে উই আৰ অল কোলাবৰেটিং, মানে কৰ্পৰেট কৰি পেলাইহে কৰি আছোঁ। চ' কনচেপ্ট যাৰ যেনেকুৱা, ইয়াৰ কনচেপ্ট এগাল আছে, ইয়াৰো আছে। চ' আমি তেনেকৈ কৰি আছোঁ। চ' কেনেকুৱা লাগিছে এইটো কোৱা? শ্বুটটো কৰি ভালে লাগিছে, খালি প্ৰব্লেমটো হৈছে কি ইয়াতে মহ বহুত দেখিছেনে? মোৰৰ এটা হেৰি ওলাই শিং ওলাই গ'ল, অডমছ আনিব পাহৰি গ'লোঁ। তোমাৰ ভাল লাগিছে, বহুত নতুন একেলগে কাম কৰি ভাল লাগিছে। তোমাৰ খুবেই ভাল লাগিছে। দিয়া ঠিক আছে, আৰু এই শ্বুটটো কণ্টিনিউ কৰি আছোঁ। আৰু আজিৰ দিনটো ব্লগটো খতম কৰি পেলাই মই কালিলৈকে প'ষ্ট কৰিব চেষ্টা কৰিম। আৰু বহুত কিছুমান কাম আছে, এইবিলাক কৰি লওঁ আগতে। এতিয়া আমি ব্ৰেকফাষ্টে কৰা নাই এতিয়ালৈকে, চ' কামবোৰ কৰোঁ আগতে। আমাৰ চিনেমেটোগ্ৰাফাৰ তাৰ এতিয়া গিম্বলটোত তাৰ কেমেৰাটো ছেট কৰি আছে। কেমেৰাটো কোনটো মডেল আছিলে? ছনী কোনটো আছিলে? A7 আছিলে, A7 ছিৰিজৰ। অ'কে, চ' আজি এইটো লোকেশ্যনত আমাৰ শ্বুট হৈ গৈছে। ইটছ এ ৰেপ। চ' ইনডোৰ আছে, ঘৰৰ ইনডোৰটো হৈ গ'ল। এইটো লোকেশ্যনৰ হৈ গ'ল ন, ইয়াত আহিব নালাগে, ডিছপেঞ্চেৰীত আহিব নালাগে। মুন্না भाई की डिस्पेंसरी में नहीं आना पड़ेगा। कैसा लगा आपको देख के? दूर से ही देख रहे थे, गाना हिट होगा कि नहीं? होगा। थैंक यू। সেই আৰু এতিয়া ক'ৰবাত যাওঁ এনেকুৱা হেৰি নাই। এতিয়া ঘৰত গৈ শ্বৰ্টছবোৰ চাব লাগিব, আৰু তাৰপিছত অলপ এডিটিঙত মিলাব লাগিব। 2 দিন আৰু শ্বুট আছে, তাৰপিছত হৈ যাব।